হাই গাইজ গুড মৰ্ণিং সকলোকে মই মোৰ নতুন আন এটি ভিডিঅ'লৈ আদৰণি জনাইছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে নিশ্চয় ময়ো ভালে আছোঁ চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া টাইম বাজিছে 8:57 উঠা উঠোতে হৈ গ'ল ফ্ৰেছ হৈ ল'লোঁ চাহ তাহ খাই ল'লোঁ স্পীডত কৈছোঁ বুলি একদম কথাই নুফুটা হৈ গৈছে চ' বাকীখিনি পাছত দেখুৱাই আছোঁ আপোনালোকে বেটাই বেগ লৈছে মাহীৰ বেগ লেনটো হৈ আছে ন লেনটো হৈ আছে ল'ৰাটো বাবা ইও পৰি থাকিলে এইফালে আইনৰ মাহী কলেজ যাবলৈ বাই বাই কৰি দে মাহী মাহী যাব আৰু কলেজ যাব বাই বাই দিছা মাহীক বাই কেনেকৈ দিয়ে বাইটো উম্মা দি দে একবাৰ আয়ো মাহী গ'ল মাহী এবি কৰিব গৈছে ন কলেজ গৈছে ন মাহীয়ে ন চাৰিফালে মামী উম্মা দে মামীক দে আকৌ একবাৰ মামীক পাক দে এনেকৈ কৰি দে মামীক চকুটি মাৰি দে একবাৰ চকুটি আয়ো আৰু এনেকৈ কৰি দে এই চেলাউৰিটো কৰি দে আকৌ মামী নিচিনাকৈ এইটো চাব পাৰে ইমান তুঁহগুৰি ওলাইছে এইটো গোটেই বেৰিয়া মিলৰ পৰা এনেকৈ তুঁহগুৰি গোটাকৈ আহে মই শুই আছিলোঁ তাৰপিছত ইমান জোৰছে হাৱা মাৰিলে তাৰপিছত সাৰ পাই গ'লোঁ আৰু তাৰপিছত আপোনালোকক মই ক্লিপ দেখুৱালোৱেইচোন ইমান তুঁহগুৰি ওলাইছে মানে ইয়াতে আপোনালোকে গ'লে বিশ্বাসেই নহ'ব চাগে যদি নেদেখালে কেনে মই প্ৰুফটো দেখাবৰ কাৰণে মানে মই খুৰীয়ে মানে হাৰা হৈ গৈছিলে আৰু পেলাব লৈছিলে মই ৰখাই মেলি দেখুৱালোঁ আপোনালোকক ইমান বেৰিয়া মিলৰ পৰা তুঁহগুৰি পৰে ইয়াতে এতিয়া চাহ খাব লৈছোঁ আৰু চাহ এইফালে মামীক চাহ হাত তৰা বগকটো কেনে কৰিছিলে কৰচোন মুখটো চাওঁ হনুমান নাপা হৈ গ'ল এতিয়া আমি অলপমান ওলাই যাম অলপ সৰু সুৰা বস্তু কিনিব লাগে পোৱালিটোৰ ডাইপাৰো কিনিব লাগে চ' চাই থাকক ভিডিঅ'টো আৰু আপোনালোক চাগে দেখুৱাব পাৰিলে দেখুৱাম আৰু সেইটোৱে মোৰ ডেইলি আৰু আপোনালোকৰ লগত কথা আৰু দেখুৱাব পাৰিলে দেখাম মানে লাজ লাগে বাহিৰত সেনেকৈ ভিডিঅ' কৰিবলৈ সেইকাৰণে আৰু সেইটোৱে সদায় মোৰ ডাইলগে থাকে আৰু দেখুৱাব পাৰিলে দেখুৱাম বুলি সেইটো ডাইলগে আৰু মোৰ হৈ গৈছে আৰু আজিকালি ওলাইছোঁ আৰু খাই বুলি এবাৰ এতিয়া আমি অলপ ওলাই গৈছোঁ চাব পাৰে পোৱালিকেইটাকো লৈ গৈ আছোঁ ব'লা আজি গৈ থাকা এইটো হৈছে ডাঙৰটো বাৰ ল'ৰা হয় বাইহঁতে মেডিকেলত গৈছে আপোনালোকক নেদেখালোঁ বাৰু কালি আহিলে বাইহঁতে মেডিকেলত গৈছে কাৰণে ইয়াক এৰি পিনি গৈছে এইফালে নাযায় ব'লা আমি যাম মাও এতিয়া নাহে ব'লা এইটো মেকুৰীটো চা এইফালে নাযায় ড্ৰেইন আছে নাযায় এইফালে আন হাই তুতুলো হাই এইফালে চোৱা এইফালে হাই ইয়াতে চাব পাৰে ৰাস্তা ইমান ঘূৰি মুৰি একেবাৰে অৱস্থা নাইকিয়া ৰাস্তা আমাৰ চাব পাৰে ৰাস্তাৰ অৱস্থা হাই আহিলে কোনটো লৈ যাব লাগিব অঁ চাওঁচোন এই দুটাটো পোহা নেকি এইটো চাওঁ ঘূৰাইছা এইটো হয়নে ন নামটো চেঞ্জ কৰিলে এইটো নহয় এইটো একদম এইটোৱে হয় আৰু আগৰটো কিন্তু গালা বুলি আছিলে আৰু নামটো অঁ बेटा कितना सुंदर है ये सफेदा हाँ बेटा এইফালে এইটো কিহৰ হয় এইটো ল'ম নহ'লে বাই টু গেট ওৱান ফ্ৰী 45 এই কিমান আছে এইটো 44 আছে এইটো 44 এটা বেছি আছে এইটো বেছি হয় 100 এইটো কৈছা এক্সেল এইটো লওঁ এক্সেল ক্লাছ নাম নেকি পাঁচটা নেকি এই চনটো চাওক কিমান দি আছে এইখিনিতে মই ক'ব বিচাৰিছোঁ যে পেটছটো আমি কিনিবৰ কাৰণে আই থিংক চ' লাষ্ট কৰিবলগীয়া বস্তু নহয় আমাৰ ছোৱালী মানুহৰ প্ৰতিটো মাহত দৰকাৰী হয় পেটছ আৰু সেইখিনি ইউজ কৰিব লাগে আৰু সেইখিনি কিনিবলৈও মোৰ মতে লাষ্ট কৰিবলৈ কোনো দৰকাৰ নাই সেইটো একো বেয়া বস্তু নহয়
ইয়াতে চাব পাৰে পোৱালিটো কেনেকৈ ট্ৰলি বেগকেইটা ঠেলি ফুৰি আছে আৰু যেতিয়াই লৈ আনো তেতিয়া সি সেইটো কামেই কৰে আৰু গৈ মেলি ট্ৰলি বেগটোকে পায়গৈ আৰু ঠেলি ফুৰি থাকিব, ইফালৰ পৰা ইফালে ঠেলি ফুৰি থাকিব আৰু সৰু ল'ৰা ছোৱালী ক'বলৈও বেয়া পায় মানে কি আৰু ক'লেও কান্দি দিব, সেইটো টাইমত ৰখালেও কান্দি দিব, সেইকাৰণে কৰিব দিবলগীয়া হয় আৰু উপায় নাই। ইয়াতে চাব পাৰে আৰু আমি কি বজাৰ কৰিলোঁ। কেনেকৈ বাক কৈছিলে এইটো আপোনালোকে যোনটো দেখা পাইছে এইটো দেখিছে নাই, এইটোৱে হৈছে বেৰিয়া মিলখন। বহুত ডাঙৰ মিল হয় এইটো, মানে ইণ্ডাষ্ট্ৰি টাইপৰ বনি গৈছে আৰু ইয়াতে মই দেখুৱাই আছোঁ আপোনালোকক। অলপ ক্লিপটো অলপমান আৰু দেখি পাইছোঁ, সেইকাৰণে দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতে পোৱালিটোক চুলি কটোৱাবলৈ লৈ আনিলোঁ, ইয়াতে ৰখি দিলোঁ আৰু মাজতে ইয়াতে চেলুনখন দেখিলোঁ কাৰণে ইয়াতে ৰখি দিলোঁ আৰু পোৱালিটো ইয়াতে ইমান ৰখি আছোঁ আমি চুলি কাটিবৰ কাৰণে। ইমান মানুহ আছিলে ইয়াতে, ৰখি 1 ঘণ্টামান ৰখিলোঁ চাগে, তাৰপিছতহে মানে আমাৰ চুলি কাটিবৰ কাৰণে আমি ভাগটো পাইছোঁ। দাদা চুলি কাটিছে ন, কেটেক কৰিছে ন, তুমি কাটিবা নেকি? হা ইয়াতে মামাহঁতৰ ঘৰত আমি সোমালোঁ অলপ। বাইটি খোলা দৰ ভালকৈ পিন্ধাই ন, ভালকৈ। এই নাকটো ক'ত গ'ল? নাক পিন্ধাই মই পিন্ধাই দিম হা। মামী ওচৰত হা আহা, এনেকৈ নহয়। এইফালে চোৱা। এইমাত্ৰ ঘৰত আহি পালোগৈ। ইমান গৰম, মানুহ মৰি যাব ইমান গৰমত। ওলাবলৈ একদম বহুত 10 বাৰ ভাবিবলগীয়া হয় গৰমত বাহিৰলৈ ওলাবৰ কাৰণে। হেল্ল' কোৱা আকৌ। হেল্ল' বাবা।